কাৰণ আপোনালোকে সকলোৱে জানে মহাভাৰত শ্ৰীকৃষ্ণ আৰু লাচিত বৰফুকনৰ কাহিনীত মামাৰ চৰিত্ৰ কেনেকুৱা আছিল। ধন্যবাদ। যিখন কাজিৰঙা সমগ্ৰ পৃথিৱীৰ মাজতে অসমক এটা সুকীয়া পৰিচয় দিছিল, সেইখন কাজিৰঙাৰ দ্বাৰা ইমানেই অসুবিধা হ'ল নে যে তাৰ ইক' চেঞ্চিটিভ জোনটোৱে সৰু কৰি দিবলগীয়া হ'ল। বাৰু মানিছোঁ আপোনালোকে সৰু কৰি দিলে, তাত আপোনালোকে ইণ্ডাষ্ট্ৰি পাতিলে, কিবা হোটেল বনালে, যি পাতিলে বনালে, কিন্তু তাত থকা জীৱ জন্তুবিলাকক জানো আপোনালোকে বুজাব পাৰিব যে আমুকটো ঠাইলৈ নাযাবা, তামুকটো ঠাইলৈ নাযাবা, ক'ত থাকিব লাগে, ক'ত থাকিব নালাগে? অৱশেষত গৈতো সাধাৰণ ৰাইজৰো ক্ষতি হ'ব ন। সমগ্ৰ দেশ বিদেশৰ পৰা আহে পৰ্যটকসকল কাজিৰঙালৈ জীৱ জন্তুক চাবলৈ, আৰু জীৱ জন্তু থকা ঠাইডোখৰে যদি আপোনালোকে নষ্ট কৰি পিনে এই পৰ্যটকসকল থকা ঠাই বনায়, মানে পৰ্যটকসকল থাকিবলৈ কিবা কিবি বনায়, তেনেহ'লে পৰ্যটকসকলে জীৱ জন্তু চাবলৈ ক'লৈ যাব? কাজিৰঙা কাৰো সম্পত্তি নহয়, ই হৈছে সম্পদ, প্ৰকৃতিৰ সম্পদ, আৰু প্ৰকৃতিক যদি আপোনালোকে ক্ষতিসাধন কৰে, এদিন নহয় এদিন ভালকৈ ইয়াৰ প্ৰতিশোধ ল'বই। গতিকে কাজিৰঙা যেনেকৈ আছে এনেকৈ থাকিবলৈ দিয়ক। কাজিৰঙাক কোনো ব্যৱসায়লৈ ৰূপান্তৰিত নকৰিব। আৰু অসমীয়াসকলে একগোট হ'বলৈ হ'ল অসমৰ যিকোনো পৰিস্থিতিৰ বাবে